এই বছৰ আমাৰ মেট্ৰিকত 16,944 জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছিল। সাধাৰণতে ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি একোটাকৈ কম্পিউটাৰ দিওঁ। যেহেতু কম্পিউটাৰসমূহৰ বিভিন্ন পাৰ্টছ আদি চাইনা আদি বিভিন্ন জাগাৰ পৰা আহে আৰু এতিয়া কিনাটো বহুতখিনি আমাৰ কাৰণে সুবিধাজনক নহয়, সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি 20,000কৈ টকা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ষ্টাৰ পোৱা। এই কেটেগৰীত 16,944 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু 12 ছেপ্টেম্বৰত আমি এই পুঁজি এখন সৰু প্ৰায় 300-400 যোৱাকালিৰ দৰে ষ্টুডেণ্ট লৈ এটা সৰু অনুষ্ঠানৰ জৰিয়তে আমি মুকলি কৰি দিম। এই আঁচনিটো ৰূপায়ণ কৰোঁতে আমাক প্ৰায় 33 কোটি টকা বা 34 কোটি টকা এনেকুৱা প্ৰয়োজন হ'ব। ইতিমধ্যে বেংকৰ একাউণ্টবিলাক ল'ৰা ছোৱালীৰ পৰা আমি যোগাৰ কৰিলোঁ। 16,648 ষ্টুডেণ্টে বেংক একাউণ্ট দিলে। গতিকে প্ৰথমবাৰৰ বাবে কম্পিউটাৰৰ পৰিৱৰ্তে নগদ ধন ছাত্ৰ ছাত্ৰীসকলে 12 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব।